নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। আজি মই এই ভিডিঅ'টো আন্ধাৰৰ পৰাই আৰম্ভ কৰিছোঁ। এই আন্ধাৰ দেখি আপোনালোকে কি ভাবিছে? ৰাতিপুৱা বুলি ভাবিছে? ৰাতিপুৱা নাই, মানে ইয়াতে কি হ'ল, বৰষুণ দিছে, ধাৰাসাৰ বৰষুণ পৰিছে বৰ্তমান। এই ওপৰত টিংপাতৰ আৱাজ শুনিয়ে আছে কিজানি আপোনালোকে। গতিকে বাহিৰত যাই কিনে মই এতিয়া বৰ্তমান ৰুমৰ ভিতৰত আছোঁ। বাহিৰত যাই কিনে মই বৰষুণ দেখাই আছোঁ, চাই থাকক। এয়া চাওক, ৰাতি হোৱাই নাই, ইমান পোহৰ হৈ আছে চাওক। ইয়াতে এই ঘৰৰ ভিতৰত ৰাতি হৈছে, আন্ধাৰ আন্ধাৰ। এয়া চাওক, বৰষুণ দি আছে, কিমান ধাৰাসাৰ বৰষুণ দি আছে ইয়াত। সেইকাৰণে ঘৰৰ ভিতৰত ৰাতি হৈ গৈছে আৰু বাহিৰত ইমান পোহৰ হৈ আছে। এতিয়া 4টাহে বাজি, 4টা বজাতে ঘৰৰ ভিতৰত ইমান ৰাতি হৈ গৈছে বৰষুণ দিয়াৰ কাৰণে। মই ভাবিছিলোঁ অলপমান বাহিৰত ওলাই যাম, আমৰ বতৰ, আম খাব গাঁৱৰ লগৰ ল'ৰাবিলাকৰ লগত। কিন্তু এই বৰষুণ যাকে কি হ'ল, ইমান ডিষ্টাৰ্ব কৰি দিলে। চব আমাৰ গাঁৱৰ মুনুৱে ইয়াতে বহি বাৰান্দাত বহি নাথাকে, কি চাইছে? বৰষুণ চাইছে, বৰষুণ চাইছে আমাৰ। আৰু ইমান ডাঙৰ বৰষুণৰ মাজত দেউতাই বজাৰত গৈছিল, দেউতাই আহি পোৱাই নাই বৰ্তমান। ক'ত বা থাকিল, বাজাৰতে থাকিল না ৰাস্তাতে ক'ৰবাত ফাঁচি গ'ল বৰষুণত। যোৱা বছৰ এনেহেন সময়ত ধাৰাসাৰ বানপানী হৈছিল, কিমান ডাঙৰ বানপানী, আমাৰ এই চোতালত তল গৈছিল। মই এইবাৰো সেইকাৰণে আহিছিলোঁ, ভাবি আছিলোঁ কি বোলে বানপানীৰ পৰা বানপানী হ'লে কি মাছ মাৰিব পাৰিম। তাৰপিছত ইবাৰে আজিহে বৰষুণ আহিল। কি নাই? Sendal. কি চেইন? Mau sendal নাই dulu. Asli nih dah. Tinggal nih. Kalau terlalu rendah. চাওক গাইছ, এতিয়া বৰষুণ কমি গ'ল। এয়া চাওক, পানী পূৰা ভৰি গৈছে বৰষুণত। বানপানী হাই কাটিয়া হাই টাটা দিয়া হাই। নিদো বৰষুণ দিছে না, টাটা নিদো ডাঙৰ বৰষুণ। চাইয়ে আছে পুৰা। টাটা দিয়া, নমো দিয়া, নমো দিয়া। এই চাওঁ, তাতে কিমান পানী ভৰি গৈছে ৰাস্তাত। 1.5 ঘণ্টামান দিছে না বৰষুণ? দিয়া নাই, 1 ঘণ্টা, 1 ঘণ্টা হোৱা নাই, আধা ঘণ্টা। আধা ঘণ্টা হ'ব পাৰে। কিন্তু আধা ঘণ্টা যি বৰষুণ দিছে, পুৰা ফাটাফাটি বৰষুণ দিছে, পানী ভৰ্তি হৈ গৈছে পুৰা একদম। আমাৰ ঘৰৰ সন্মুখত চাওক, এইডাল ফুল কি ধুনীয়াকৈ ফুলিছে, কাঠাণ্ডা ফুল বুলি কয় এইডাল। আৰু এইডাল হ'ল ৰঙা জবা গোলাপ, গোলাপ নহয় কি, ৰঙা জবা। ইমান ধুনীয়াকৈ ফুলি আছে। এই চাওক, আমাৰ ইফালে বৰষুণ যোৱাৰ পিছত মানুহবিলাকে এনেকৈ ৰাস্তাতলে এনেকৈ কি মেল মাৰে, আড্ডা মাৰে। আপোনালোকৰ সেইফালে মাৰে না? ক'বচোন কমেণ্ট কৰি। আম খাইছোঁ, আম 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 চাক ল। বৰষুণৰ বতৰত আম চাক ল, মস্তি মস্তি। বোলো হেল্ল' গাইছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই বৰষুণত ছাতৰ ওপৰৰ পৰা। আৰু চাওক, সেইটো আমাৰ গাঁৱে মোক বিচাৰি আছে। এইটো মই এতিয়া ওপৰত আছোঁ, দেখাই নাই, মোক বিচাৰি আছে। চাওক, যোৱাকালি ভাটিবেলা 3:30, 4টামান বজাৰ পৰা বৰষুণ দিছে। মানে বৰষুণ, যি বৰষুণ দিছিয়ে, এৰা নামে লোৱা নাই, গোটেই ৰাতি বৰষুণ দি আছে। এয়া চাওক, এইফালে পিছফালে আছে কি, এইটো বাঁহৰ বাৰী বাগান, বাছেৰ বাগান। এইটো পাকঘৰ, বাঁহৰ তলত লেট্ৰিন বাথৰুম, এইখন চাট। তাৰপিছত সেইটো আমাৰ ঘৰ অলপ অলপ ওলাই আছে। মানে অলপ বৰষুণ এৰিছিলে আৰু আহিব ধৰিলেই। মই ভাবিছোঁ অলপ ৰাস্তাই ৰাস্তাই ওলাই যাম, সেইফালে ফুৰি আহিম।
কিন্তু আৰু বৰষুণ দিব ধৰিলে, গতিকে বৰষুণ যিহেতু দিব ধৰিলে আৰু ঘৰতে যাওঁ, যাই কিনে কি কৰিম আৰু বিচনাত বাগৰি যাম। আমাৰ বৰষুণে এই চোতাল খান্দি পেলাইছে কালি, চোতাল বোকা বোকা হৈ গৈছে। আৰু আমাৰ ন বোৱাৰী এইজনী, ন কইনা বুঢ়ীগাল, আমাৰ কি ডাঙৰ ডাঙৰ আম লাগি আছে চব, চব কিমান ডাঙৰ ডাঙৰ। এইটোৰ ভিতৰত গুটি হোৱাই নাই, জাল হোৱাই নাই, আৰু কিমান ডাঙৰ হ'ল হয়। গতিকে কালি পাৰিলোঁ, চাহ খালাই খালোঁ। বাৰু মোক এটা কথা কওকচোন, বৰষুণৰ বতৰত আপোনালোকে এই এনেকৈ গা ধুৱে না? এইকেইটাৰ নিচিনাকৈ গা ধুৱে না বৰষুণৰ বতৰত? চাওক কিমান মস্তি মাৰি আছে এইকেইটাই। ৰকিক চাব নেকি? ৰকিক আপোনালোকে চিনি নাপায়, ৰকিক মই চিনাকি কৰিছোঁ। জয় ৰকিয়া, এইটো আমাৰ ৰকি। ইয়াৰ জ্ঞান মানুহৰ নিচিনা একদম, মানে ইয়াক যি কথা কওঁ গোটেইখিনি শুনে, গোটেইখিনি মানে আমাৰ ইমান মৰমৰি। দেই হ্যান্ডশেক দে, হ্যান্ডশেক দে, হ্যান্ডশেক দে দে দে। অঁ, ইয়াক চাবলৈ মই খোজাই দিম, খোজাই দিলে সি কেনে কৰে। যেতিয়া খোজাব এৰি দিম আৰু সি মোক টানি টানি হাতখন খোজাই দিব লাগে। মই হাতখন টানিব, মই হাতখন টানি টানি নিব খোজাব এৰিলেকে। হেৰি খুজি দিব লাগে।